Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মই বনাব গৈ আছো বাটাৰ চিকেন। তো গাইস মোৰ ক্ৰীম শেষ হৈছে, ক্ৰীম আনিব যাম, আনি বাটাৰ চিকেন বনাম। ৰেষ্টুৰেণ্ট ষ্টাইলত বনাব ট্ৰাই কৰিম। গাইস ভিডিঅ'টো কন্টিনিউ কৰিব। পাই গ'লো আমুল ফ্ৰেছ ক্ৰীম, এইটো লৈ ল'লোঁ। এয়া মই ব্ৰনলেছ চিকেন লৈছোঁ। চিকেনখিনি সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াক মই মেৰিনেশ্যন কৰিম 15 মিনিটছৰ কাৰণে। মেৰিনেশ্যনত দি দিছোঁ সল্ট, জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, টাৰ্মাৰিক, ভালদৰে মিলাই দিছোঁ। 15 মিনিটছৰ কাৰণে চিকেনখিনি থৈ দিম। মই তাৰপিছত লৈ লৈছোঁ অনিয়ন, টমেটো, চিলি, কেচনাট এণ্ড চিলি শুকান লৈছোঁ। এটা পেন লৈ লৈছোঁ, ইয়াতে দি দিছোঁ অকণমান অইল, বাটাৰ, তাৰপিছত দিলোঁ অনিয়ন, নেক্সট এড কৰিম টমেটো, গাৰ্লিক, তাৰপিছত ইয়াক ভালদৰে সিজিব দিম। গেছটো একেবাৰে কম ফ্লেম কৰি দিছোঁ আৰু ঢাকনিখন মাৰি দিলোঁ। মই ইয়াত এড কৰিম অকণমান ৱাটাৰ, মল্ট ভিনেগাৰ, অকণমান চুগাৰ, salt, red chili powder, garam masala powder, এইখিনি হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হ'ব দিম, তাৰপিছত গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই ল'ম। এয়া চাওক কিমান ধুনীয়া পেষ্ট হৈ গৈছে। চিকেনখিনি ফ্ৰাই কৰিবৰ কাৰণে অকণমান অইল দি
চিকেন ফ্ৰাই অলমোষ্ট ৰেডি এতিয়া মই বইল এটা ট্ৰান্সফাৰ কৰি লম নেক্সট তেলত আৰু অকণমান বাটাৰ তাৰপিছত দি দিলোঁ পেষ্টখিনি গ্ৰাইণ্ডাৰটো ৱাছ কৰি যিমানখিনি দাগ দিছিলে গোটেইখিনি দি দিলোঁ এতিয়া দি দিছোঁ আৰু অকণমান বাটাৰ নেক্সট এড কৰিছোঁ ক্ৰীম তাৰপিছত চিকেন এতিয়া 7 মিনিটছ মই হ'বলৈ দিম তাৰপিছত ৰেডি হৈ যাব বাটাৰ চিকেন ফাইনেলি হৈ গ'ল বাটাৰ চিকেন ইয়াত অকণমান ওপৰত ফ্ৰেছ ক্ৰীম দি দিলোঁ গাইজ এনেকুৱাকৈ আপোনালোকে বনাই খাই চাবচোন বহুত টেষ্টি হয় আৰু প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব